बहुत ভাল যিখিনি এৰিয়াবিলাকত আগতে আমাৰ মেল মিটিংবিলাক ভালকৈ হোৱা নাছিলে এই অঞ্চলবিলাকত বহুত ভাল ৰাইজৰ সঁহাৰি হৈছে আমাৰ প্ৰত্যেকটো সমষ্টিত 15-20খনকৈ মিটিং হৈ আছে গাঁও অঞ্চলত ভিচিডিসি এৰিয়াত প্ৰাইমাৰী এৰিয়াত আৰু সব মিটিঙে সাকসেসফুল হৈছে আৰু এটা নাভাবাৰ নিচিনা এটা পৰিৱেশ আনএক্সপেক্টেড এটা পৰিৱেশ দেখিবলৈ পাইছোঁ যে সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মৰ লোক দলে বলে ওলাই আহিছে শান্তিৰ বিটিয়াৰত শান্তিৰ যিটো প্ৰক্ৰিয়া আজি শান্তি নিৰাপত্তাৰ যিটো পৰিৱেশ এইটো যাহাতে কোনোদিন আকৌ হেৰাই নাযায় এই পৰিৱেশটো সবে উপলব্ধি কৰিছে সবৰ মুখে মুখে বিটিয়াৰৰ শান্তি আহিছে নিৰাপত্তা আহিছে উন্নয়ন আৰম্ভ হৈছে গতিকে এই ট্ৰেণ্ডটো সদায় ৰাখিব লাগে আগৰ বিপিএফৰ সময়ত যেটো হত্যা হিংসা দুৰ্নীতি অপশাসন এইবিলাক হৈ আছিল মানুহ ভয় ভীত কিবা কিবি এইবিলাক বেয়া দিনবিলাক সবে পাহৰি যাবলৈ বিচাৰিছে গতিকে সুন্দৰ এটা পৰিৱেশ আৰু সিডলি বাই ইলেকশ্যনত আজিয়ে ৰিজাল্ট দিব পাৰে যে আমাৰ প্ৰাৰ্থী নিৰ্মল কুমাৰ ব্ৰহ্ম ডাঙৰীয়া 50,000কে অধিক ভোটত বিজয় হ'ব ৰাইজে কি কাৰণত ভোট দিব স্যাৰ বিটিসি শান্তি হৈছে আগত অশান্তি আছিল মাটিবাৰীৰ কাম কাজ হোৱা নাছিল আজি মাটিবাৰীৰ কাম কাজ হৈছে শিক্ষা অনুষ্ঠানবিলাক জৰাজীৰ্ণ আছিল লাহে লাহে শিক্ষা অনুষ্ঠানবিলাক ভাল হৈছে ৰাস্তা ঘাট কালভাৰ দলংবিলাক লাহে লাহে বনোৱা আৰম্ভ হৈছে মানুহে অৰুণোদয় পাইছে বিভিন্ন আঁচনি পাইছে আঁচনি পোৱাৰ ওপৰত সবতকৈ ডাঙৰ কথাটো হৈছে মাটিবাৰীৰ সমস্যা সমাধান হ'বলৈ ধৰিছে আৰু শান্তি আহিছে নিৰাপত্তা আহিছে এই তিনিটা বিষয়টো সবচে গভীৰভাৱে ৰাইজে লৈছে হেতু মই দেখিবলৈ পাইছোঁ মই জানো 1950 60 70 80 90 100 এইখিনি সময়ত অসম আন্দোলন হল বিদেশী আন্দোলন হল কিবা হল হেন টেন বহুত ঘটনা হৈ গ'ল আজিৰ বিটিসিৰ কথা পাতক আজিৰ বিটিসিত কোনে কিমান মাটিৰ অধিকাৰ পাইছে আজিৰ বিটিসিত কোনে কিমান অশান্তিত আছে না শান্তিত আছে আজিৰ বিটিসিত কোনে নিৰাপত্তা পাইছে না পোৱা নাই এই কথাটো পাতক গতিকে এইবিলাক কোনবা এজন দুইজন পুৰণি চিন্তাক লৈ সমাজক মানে নেগেটিভ প্ৰচাৰ কৰিব বিচৰা মানুহবিলাক কৰি থাকিব আৰু আজিৰ সমাজখনে বুজি পায় মাইনৰিটি সমাজ মাইনৰিটি জনগোষ্ঠী হওক বড়োই হওক ইয়াতে ৰাজবংশীয় কোনো পিছ পৰি থকা নাই সকলো আজি চিন্তা কৰিবলৈ জানা হৈছে কোনটো পথত গ'লে ভাল হ'ব আৰু গতিকে এজন দুজন মানুহে উল্টা পুল্টা কোৱা কথাবিলাক কোনো ইয়াত নামানে এই কথাটো স্পষ্ট বহুত অঞ্চল স্যাৰ এইখিনি অঞ্চল সালাকাটি অঞ্চলটোত আমাৰ MCLA এতিয়ালৈকে জিকা নাই সালাকাটি অঞ্চলত অধিক সময় BPF এটা টামৰ কাৰণে GSP বা ওবৰৰ পৰা জিকিছিলে গতিকে তথাপিতো এতিয়া আমি সালাকাটিত কাম আৰম্ভ কৰিছোঁ আৰু আজিয়ে মই আহি 3-4টা কালভাৰ কিবা কিবি দেখিছোঁ আজি অলৰেডি মই কৈ দিলোঁ ডিসেম্বৰত কাম হৈ যাব সব কাম সো তেনেকুৱা কৰি সালাকাটিত মই জানো ঢলমাৰা এৰিয়া এইবিলাক এৰিয়াত আমাৰ ইফালে কালীপুখুৰী এৰিয়া বিভিন্ন কাম কাজ আছে মই ৰাতি জনতা দৰবাৰ কৰিছিলোঁ যোৱা মাহত আৰু তেতিয়াই 100টা ৰাস্তা চেংচন কৰি দিছিলোঁ চেন গ্ৰেভেল কিবা কিবি গতিকে ইয়াত বহুত বেছি কাম আছে বুলি মই ভাবা নাই যিকেইটা ৰাস্তা আছে দলং আছে কালভাৰ আছে ভালকে মনোযোগ কৰিলে 6 মাহ বছৰত শেষ হৈ যাব এবাৰ সিডিলিত উপনিৰ্বাচনত মুখ্যমন্ত্ৰীক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিবনে নাই তেখেতে অহা 6 তাৰিখত অহা কথা দুটা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ কথা যদি বিশেষ অসুবিধা নহয় তেখেতে ঝাৰখণ্ড নিৰ্বাচনত বহুত বিজি হৈ আছে তো সেই কাৰণে আমি ব্যস্ততাৰ মাজেৰেও সিডলি অঞ্চলৰ ৰাইজে বিচৰাৰ কাৰণে আমি জনাইছোঁ আৰু তেখেতে সিডলি অঞ্চলৰ ৰাইজক বহুত ভাল পাই হিচাপে সিডলিত বহুত কাম কৰিলে তেখেতে ইতিমধ্যে আসামমালাৰ ৰাস্তা দিছে ষ্টেডিয়াম দিছে বহুতখিনি দিছে অভাৰব্ৰিজ দিছে সো মই আশা ৰাখিছোঁ 6 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব আৰু আমি তেখেতক ৰাইজৰ অনুৰোধ মৰ্মে দুটা সভা আমি ৰিকুৱেষ্ট কৰিছোঁ যদিও ব্যস্ত আছে আৰু নিশ্চয় তেখেতে ৰাইজৰ অনুৰোধ ৰাখি এই দুটা সভাত আহিব